মই আজি আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে আৰু যদি আপোনালোকে এতিয়াও আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পেন কাৰ্ডটো লিংক কৰা নাই, তেতিয়াহ'লে কিন্তু আপোনালোকৰ পিছত ফাইন দি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পেন কাৰ্ডটো লিংক কৰিব লাগিব। এতিয়া আপোনালোকে ফ্ৰীতে কেনেকৈ লিংক কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পেন কাৰ্ডটো, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই আপোনালোকক স্ক্ৰীনত যাই ফুল প্ৰচেছটো দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব, স্কিপ নকৰাকৈ। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। যদি আপোনালোকে মোবাইলত অন কৰিছে, তেনেহ'লে আপোনাৰ মোবাইলটো ফাৰ্ষ্ট আপোনালোকে ডেস্কটপ ছেট কৰি ল'ব। যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত চাৰ্চ কৰিব ই-ফিলিং 2.0। আপোনালোকে ভালকৈ চাই লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো ৱেবছাইটত আহি যাব। ই-ফিলিং 2.0 ইয়াত চাব, এক নম্বৰত আহি গৈছে হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট। এতিয়া আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। অলপমান কিন্তু পেজটো লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব, পেজটো কিন্তু কাটি নিদিব। ইয়াত চাব, পেজটো কিন্তু এনেকুৱাকৈ লোডিং ল'ব। ইয়াত আহি গৈছে ই-ফিলিং 2.0। এতিয়া আপোনালোকে তলত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, আপোনালোকে ইয়াত চাই ল'ব, কিন্তু এটা অপশ্যন আহি যাব লিংক আধাৰ। আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ফাৰ্ষ্ট দি আছে ই-ভেৰিফাই, 2 নম্বৰ দি আছে লিংক আধাৰ। আপোনালোকে এতিয়া লিংক আধাৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ৱেইট কৰিব, সেইটো পেজে কিন্তু অলপমান লোডিং ল'ব। আপোনালোকে অলপমান ৱেইট কৰিব। এইখিনি পেজটো লোডিং লৈ আছে। এতিয়া ইয়াত শ্ব' কৰিব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট দি আছে পেন, 2 নম্বৰ দি আছে আধাৰ নম্বৰ, আৰু 3 নম্বৰ দি আছে যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নামটো দি আছে। আপোনাৰ ফুল নামটো সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট আপোনাৰ পেন কাৰ্ড নম্বৰটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব দি আছে পেন, ফাৰ্ষ্ট আপোনাৰ পেন কাৰ্ড নম্বৰটো সেইটো ঘৰত বহাই দিব। তাৰপৰা 2 নম্বৰটো দি আছে আধাৰ নম্বৰ, যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে, আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট বহাই দিব পেন কাৰ্ড নম্বৰ, 2 নম্বৰ বহাই দিব আধাৰ কাৰ্ড নম্বৰ, আৰু 3 নম্বৰত দি আছে নেম এজ পাৰ আধাৰ, যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নামটো দি আছে, আপোনাৰ ফুল নামটো সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট পেন নম্বৰ, 2 নম্বৰ আধাৰ নম্বৰ, 3 নম্বৰ আপোনাৰ ফুল নামটো সেইটো ঘৰত বহাই দিব, আৰু 4 নম্বৰ দিব আপোনাৰ মোবাইল নম্বৰটো। ইয়াত চাব, ইয়াত দুটা অপশ্যন দিয়া আছে। যদি আপোনাৰ আধাৰ কাৰ্ডত অলৰেডি খালি ইয়াৰটো দিয়া আছে, ডেটটো আৰু মান্থটো দিয়া নাই, তেনেহ'লে আপোনালোকে যিটো 1 নম্বৰ টিক মাৰ্কটো নিদিব। যদি আপোনাৰ আধাৰ কাৰ্ডত আপোনাৰ ডেট, আপোনাৰ মান্থ, আপোনাৰ ইয়াৰ সকলো দিয়া আছে, আপোনালোকে সেই দুটা ঘৰত টিক মাৰ্ক দি দিব। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। ইয়াত আহি যাব ভেৰিফিকেশ্যন, যিটো আপোনালোকে মোবাইল নম্বৰ তাত দিলে, এতিয়া কিন্তু আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। আপোনালোকে এতিয়া OTPটো এই 6টা ঘৰত বহাই দিব। ইয়াত দি আছে ভেৰিফিকেশ্যন। আপোনালোকে OTPটো বহাই দিয়ে, আপোনালোকে ভেলিডেটৰ ওপৰত ক্লিক কৰিব। যদি 1 নম্বৰ অপশ্যন দিয়া আছে ভেলিডেট, আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পেন কাৰ্ডটো লিংক হৈ গৈছে। যদি আপোনালোকে এতিয়াও লিংক কৰা নাই, আপোনালোকে এনেকুৱাকৈ লিংক কৰক অতি সহজে আপোনাৰ নিজৰ মোবাইলত।